দেশৰ কেইবাখনো ৰাজ্যত বৃদ্ধি হৈছে কৰোনাৰ সংক্ৰমণ আমি জনাই আছো এই মুহূৰ্তত ইশান নিউজৰ দৰ্শকসকলক এই ডাঙৰ খবৰটি সমগ্ৰ দেশত পুনৰ উভতিছে কৰোনা ভাইৰাছ আৰু চতুৰ্থ দিনৰ বাবে দেশত বৃদ্ধি পাইছে কৰোনাৰ ভয়াবহ সংক্ৰমণ দেশৰ কেইবাখনো ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা আৰু এসপ্তাহত কৰোনা ভাইৰাছত আক্ৰান্ত ৮৭,০০০ৰো অধিক লোক আমি জনাই আছো এসপ্তাহত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৮৭,০০০ৰো অধিক লোক কেৰালা মহাৰাষ্ট্ৰ পঞ্জাব ছত্তীশগড় মধ্যপ্ৰদেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইতিমধ্যে মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে নৈশ কাৰফিউ আৰু ৮ দিনৰ ভিতৰত পৰিস্থিতি যদি সুস্থ নহয় তেনেহলে পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে নিৰ্দেশনা মানি নচলিলে মহাৰাষ্ট্ৰত পুনৰ লকডাউন আৰোপ কৰাৰ সম্ভাৱনা আৰু সোমবাৰৰ পৰা নিষিদ্ধ কৰা হৈছে ধৰ্মীয় সামাজিক বৈবাহিক সাংস্কৃতিক অনুষ্ঠান আৰু মহাৰাষ্ট্ৰত ২৪ ঘণ্টাত কোভিড-১৯ত সংক্ৰমিত হৈছে ৬,১১২ জনকৈ লোক আৰু বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৪ জনকৈ লোকৰ কোভিডৰ বাবে ইতিমধ্যে মুম্বাইত সিল কৰা হৈছে ৭০,০০০ৰো অধিক লোকৰ ঘৰ ক্ৰমাৎ ভয়াবহ পৰিস্থিতিৰ দিশে গতি কৰিছে কৰোনাৰ সংক্ৰমণ ২৮ ফেব্ৰুৱাৰীলৈ স্কুল কলেজ বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে পুনেত নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ কাৰফিউ ঘোষণা কৰা হৈছে আৰু বিগত ২৪ ঘণ্টাত ১৪,২৬৪ গৰাকী সংক্ৰমিত হৈছে কৰোনা ভাইৰাছত আৰু বিগত ২৪ ঘণ্টাত কৰোনাত মৃতকৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমানলৈ সংক্ৰমিত লোকৰ সংখ্যা ১,৯১,৬৫,৬৫১ গৰাকী মৃতকৰ সংখ্যা ১,৫৬,৩০২ গৰাকীলৈ বৃদ্ধি পাইছে এটা ডাঙৰ খবৰ আমি জনাই আছো কিয়নো সমগ্ৰ দেশতে পুনৰ ভয়াবহ পৰিস্থিতিৰ দিশে গতি কৰিছে কৰোনাৰ যি সংক্ৰমণ সেই সংক্ৰমণ ভয়াবহতাৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনাৰ যি আক্ৰান্তৰ সংখ্যা আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কেৰালাৰ লগতে আদি কৰি কেৰালা মহাৰাষ্ট্ৰ পঞ্জাব ছত্তীশগড় আৰু মধ্যপ্ৰদেশত আক্ৰান্তৰ সংখ্যা ভয়াবহতাৰ দিশে গতি কৰিছে ভয়ানকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত ইতিমধ্যে জাৰি কৰা হৈছে নৈশ কাৰফিউ আৰু যদিহে ৮ দিনৰ ভিতৰত আমি পুনৰবাৰ জনাইছো ৮ দিনৰ ভিতৰত